এটা সময়ত মই ট্ৰেক্টৰ চলাইছিলো এতিয়া সেইটো টাইমত মোক ৩৫০০ টকা দৰমহা দিছিল আৰু ট্ৰেক্টৰ চলালো ট্ৰেক্টৰ চলাৰ পাছত মই তেনেকে মাছ কাটিলো ৫ বছৰ মই নিজে মাছ কাটি মই নিজে বিকিছো তেতিয়া মানে গোটেই গাত মানে মাছৰ তেজ চেজ মানে এইটো লাগি থাকে আৰু এতিয়া বহুতে কয় অসমীয়া ল'ৰা আহোম ল'ৰা হিচাপে মাছ কাটিছো বুলি কয় তাৰপিছত মই মানে সেইটো নাচাওঁ মানে ব্যৱসায়টো মানে কি মাছ কাটিও মানুহে স্বাৱলম্বিতা হ'ব পাৰে তেনেকে মাছ চাছ কাটিলো মাছ কটাৰ পাছত লাহেকৈ এখন গাড়ী ললো গাড়ী বলৰ পিকআপ এখন লৈছিলো তেনেকে তিনচুকীয়াটো ৰয়িং মই চলালো তাত এনেকে কৈ এখন দুখনকৈ তিনিখন হ'ল তাৰপিছত তেনেকে লাহেকে মই আকৌ মানে ছেগমেণ্টটো লাহেকৈ মানে মানুহ লগ পাই গৈছো যেনেকে মানুহে শিকাইছে তেনেকে আগবাঢ়ি গৈছো আৰু তেনেকে ডাম্পাৰ ললো আৰু তেনেকে বাছ ললো তেনেকে আৰু মানে লগ সংগলৈও কিছুমান আমি ভাল মানে লগ সং পালো ক্ষেত্ৰত আৰু অসমীয়া কিছুমান সাহস দিয়া মানুহ আছে আৰু কিছুমান মানে এডিটিং কৰা মানে নেগলেক্ট কৰা মানুহ বহুত মানে মানুহ আছে পাওঁ সেইবিলাকতো থাকেই আৰু কিন্তু তাৰ মাজতো ভাল মানুহ আছে এনেকে মানে ষ্ট্ৰাগলটো তেনেকে গ'ল আৰু কিন্তু মানুহ কষ্টটো কৰিবই লাগিব মেইন কথা মানুহে কামৰ ওপৰত ফ'কাছ কৰক পইচা নিজে নিজে আহিব মেইন কামটো লাগে কাম হ'লে পইচা নিজে নিজে আহিব